নমস্কাৰ ফ্ৰেণ্ডসকল আৰু লগতে গুড মৰ্নিং। আপোনালোক সকলো ভালে আছে চাগে। আচলতে গৰমটো বহুত বেছি, যাৰ বাবে মই ভিডিঅ'টো অলপ আগতে সোনকালে কৰিম বুলি মই হলো কামকেইটা শেষ কৰি লওঁ, কাৰণ গৰম বহুত বেছি, দুপৰীয়াটো কৰিব নোৱাৰি। হ'ল কি আজি মই আপোনালোকৰ লগত এটা চিম্পল ৰেচিপি শ্বেয়াৰ কৰিব খুজিছোঁ। আলু পিটিকা, 3 প্ৰকাৰৰ আলু পিটিকা, সেইটো মই আপোনালোকক দেখুৱাম। তাৰ লগতে মই বিশেষ কথা অকমানো পাতিম ভাবিছিলোঁ, কিন্তু এতিয়া কথা নাপাতো, কাৰণ মৰ্নিং ভাগত যথেষ্ট কাম থাকে। মই পিছবেলাকে ইভিনিং ভাগত আপোনালোকৰ লগত নিশ্চয় অলপমান কথা পাতিম। আৰু এতিয়া মই যিটো ৰেচিপি বনাম সেইটো মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আপোনালোকক কৈছিলোঁ আজি মই আলুৰ 3টা ৰেচিপি বনাম। সেই দুটা বনাবৰ কাৰণে মই পাকঘৰলৈ আহিলোঁ। মই দেখাম প্ৰথম কোনটো আলুৰ মই পিটিকা বনাম। এইটো হৈছে ভাজা আলু, মই ফ্ৰাই কৰি লৈছোঁ। মানে মই 3টা আলু বইল কৰিছিলোঁ, ফ্ৰাই কৰি লৈছোঁ। তাৰ লগত আপোনাৰ এইখিনি আলু মই চাই থাকিব আপোনালোকে। ইয়াতে অকণমান নিমখ, অকণমান জলকীয়া, কেঁচা জলকীয়া নিদিলেও হয়। মই এইখিনি ইয়াতে অলৰেডি মই এইখিনি ভাজা পিঁয়াজ হয়, ভাজা পিঁয়াজ মই ভাজি থৈছোঁ। আপোনালোকে আলুখিনিৰ লগত একেলগে পিঁয়াজখিনি ভাজিব পাৰে। আৰু এইটো মই শুকান জলকীয়া ভাজি থৈছিলোঁ, যিটো দি দিলে ইয়াত টেষ্টটো অলপ বেলেগ হ'ব, যাৰ বাবে মই এইটো দিছোঁ। ইয়াতে অকণমান নিমখ দিব কিন্তু নাপাহৰিব আপোনালোকে। এইটো মই হাতেৰে সানিছোঁ, যিহেতু আমি নিজে পৰিৱেশন কৰিম। এইটো এটা আলু পিটিকা হয়, খুব সুন্দৰ লাগে খাই। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে অকণমান ধনিয়াও দিব পাৰে, পাত। ধনিয়া পাতটো দিলে, মই পিঁয়াজটো ভাজি লৈছোঁ, পিঁয়াজ ভাজিছোঁ। তাত অকণমান জলকীয়া গুড়িও দি দিয়া আছিলে কালাৰটোৰ কাৰণে, আচলতে বৰ ধুনীয়া হয়। মই বেছিকৈ সানি নেদেখাওঁ, কাৰণ আপোনালোকে বেয়াও পাব পাৰে। এইটো হৈছে এটা আলু পিটিকা। চাওক আপোনালোকে, এইটো হৈছে মই নিজে নাম দি লৈছোঁ, মছলা আলু পিটিকা বুলি ক'লেও ভুল নহয়, আচলতে ফ্ৰাই আলু দি বনায়। এইটো এটা মই বনালোঁ, আৰু মই দুটা দেখাই আছোঁ। এইটো দুফাল বইল আলু ল'লোঁ মই। ইয়াতে অকণমান নিমখ ল'লোঁ, অকণমান মিঠাতেল, কেঁচা মিঠাতেল লৈ ল'ব আপোনালোকে, আৰু অকণমান খাৰ। এইটো খাৰ পিটিকা বুলি কয়, আচলতে খাবলৈ বহুত সোৱাদ, খালেই গম পাব। বেছিকৈ আপুনি জলকীয়া একো দিব নালাগে, জ্বলা অকণ দিব পাৰে, কিন্তু খাৰ, জ্বলা, টেঙা এইকেইটা একেলগে খোৱাটো ভাল নহয় বুলি কয়। সেইকাৰণে মই অকল খাৰে দিছোঁ, খাৰ, অকণমান কেঁচা মিঠাতেল আৰু অকণমান নিমখ। এইটো হৈছে খাৰ পিটিকা, এইটোও খাবলৈ সোৱাদ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ নিদিলেও অকণমান ধনিয়া দিব পাৰে ইয়াতে। মই হাতেৰে সানিছোঁ, কাৰণ নিজে পৰিৱেশন কৰিম কৈছোঁৱে মই। এইটো আলু পিটিকা খাবলৈও বহুত সোৱাদ হয়। এইটো খাৰ পিটিকা বুলি কয়। আপোনালোকে ঘৰত বনাই খাব, আৰু খাৰটো খোৱা ভাল, আৰু যিহেতু আমি অসমীয়া খাৰ খাওঁৱেই, এইটো পিটিকা একবাৰ টেষ্ট কৰি চাব, খুবেই ভাল পাব। এইটো আলুটো মই ভাঙি ল'লোঁ। প্ৰথম ইয়াতে আপুনি অকণমান নিমখ দিব, নিমখটোতো দিবই লাগিব। ইয়াতে আদা কুটি ৰাখিছোঁ মই, চাব পাৰে আপোনালোকে। এইটো মই মিহিকৈ আদা কুটি ৰাখিছোঁ, আদা আৰু কেঁচা জলকীয়া। আৰু এইটো মই কেঁচা পিঁয়াজো কুটি ৰাখিছিলোঁ, কেঁচা পিঁয়াজ, কাৰণ এইটো আমাৰ নৰ্মেল আলু পিটিকা, যিটো সকলোৱে খায়, কিন্তু মই অকণমান টেষ্টটো বেলেগ হওক বুলি অকণমান ভালকৈ বনাব চেষ্টা কৰিছোঁ। আৰু কেইটামান বুট, এইটো অপশ্যন হয়, আচলতে মই বুট খাই নিজে বেছি ভাল পাওঁ কাৰণে মই পিটিকাত বুট দিওঁ, আৰু এইটো মই বুট দিলোঁ। এইটো আপোনালোকে পৰিৱেশন কৰিব নাপাহৰিব, নিশ্চয় ঘৰত টেষ্ট কৰিব। মই বেছিকৈ সানি নেদেখাওঁ, মই লাষ্টত আপোনালোকক ফটো দিম, তিনিওটা দেখিবলৈ কেনেকুৱা হৈছে। ঠিক আছে, বনাই খাব ঘৰত এবাৰ। মই আচলতে ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে ঘৰত বনাই খালেনে মোক জনাব। লগতে মই ওপৰত যিটো পাত দিছোঁ, ধনিয়াৰ পাত, কি ধনিয়া হয় মোক ইনবক্সত জনাবচোন দেই। থেংক ইউ সকলোলৈকে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ মোক মেছেজত জনাব, তেতিয়া মই আগলৈ আৰু ভাল ভিডিঅ' দিবলৈ উৎসাহ পাম।